নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আশা কৰো সকলো ভালে আছে আৰু মোৰ বৰ্তমান ভালে আৰু আজি আপোনালোকৰ মাজলৈ লৈ আহিছো মই এটা ধুনীয়া এমব্ৰইডাৰী ভিডিঅ' আৰু আগতে মই যেতিয়া কাপোৰৰ এমব্ৰইডাৰী কৰা কাপোৰবোৰ ভিডিঅ' দিছিলো তেতিয়া এগৰাকী সাবস্ক্ৰাইবাৰে বগা চাদৰখনৰ ফুলটো কেনেকৈ কৰে সেইটো দেখুৱাবলৈ কৈছিল সেইকাৰণে ভিডিঅ'টো বনালো আশা কৰো আপোনালোকে আজি ভিডিঅ'টো চাই উপকৃত হ'ব আৰু ভাল পাব আৰু যদিহে ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কমেন্ট শ্বেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু গতিকে পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়ো আহক প্ৰথমে মই এটা ফ্ৰেমত কাপোৰখন লগাই এনে ধৰণে ফুলৰ আৰ্হিটো আঁকি লৈছো আপোনালোকে বেলেগ এটা ডিজাইনটো আঁকিব পাৰে মই এনেকৈ আঁকি লৈছো আৰু ইয়াৰ বাবে সূতা ব্যৱহাৰ কৰিছো মই এংকৰ গুলি আৰু ৰংটো কাপোৰখনৰ উজ্জ্বলাকৈ দিছো যাতে আপোনালোকে ভালকৈ ধৰিব পাৰে আৰু এতিয়া তলফালৰ পৰা বেজিটো সোমোৱাই মই দেখুৱাৰ ধৰণে আপোনালোকে কৰি যাব এনে ধৰণে একেবাৰে সহজ হয় আপোনালোকে কৰিব পাৰিব যিকোনো মেখেলা চাদৰ হওক আপোনালোকে স্কাৰ্ফ বা যিকোনো কাপোৰতে এই ফুলটো কৰিব পাৰিব আৰু একেবাৰে সহজ হয় এনে ধৰণে আপোনালোকে ইয়াৰ পাতবোৰ কৰিব পাৰিব যদিহে ফুলৰ পাতটো আঁকিব বা আপোনালোকে সিলাই কৰিব নাজানে তেন্তে আপোনালোকে কমেন্ট বক্সত জনাই দিব ইয়াৰো ভিডিঅ' মই আগলৈ দিবলৈ চেষ্টা কৰিম তেন্তে মই কৰা ধৰণে চাই যাওক ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই যাব স্কিপ নকৰিব আৰু একেবাৰে সহজ হয় নিশ্চয় বুজি পাব চাই গ'লে
আশা কৰোঁ আজিৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিল, আৰু যদিহে ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈ পাই থাকে। আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্টৰ যোগে জনাই দিব। তেন্তে আজিলৈ ইমানতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ। পুনৰ উভতি আহিম অন্য এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে বাই বাই।